নাহিদ আফৰিনে কণ্ঠদানেই কৰা নাছিল নীলাতে লুকা ভাকু গীতটো। ডিম্পু বৰুৱাই এই বস্তু যদি এইটোৱে ক'ব বিচাৰিছে যে মেট্ৰিক পৰীক্ষা কোনো মূল্য নাই। সঁচাকৈ মেট্ৰিক পৰীক্ষা কোনো মূল্য নাই। মেট্ৰিক পৰীক্ষা এনেই পাতে মানে ষ্টুডেণ্টখিনি এনেই মাথা গৰম কৰিবৰ কাৰণে মূল্য মানে মেট্ৰিক পৰীক্ষাটো পাতে তেনেকুৱা কথা হৈছে। ইউটিউবত 2-3 মিলিয়ন ছাবস্ক্ৰাইবাৰলৈ নিজকে ভিডিঅ' বনাই নিজকে মানে বহুত ডাঙৰ কিবা বুলি ভাবাটো বহুত মানে বেয়া কথা। ডিম্পু বৰুৱাই এইটো কথা ক'ব নালাগিছিল যে মেট্ৰিক পৰীক্ষা কোনো মূল্য নাই বুলি। ডিম্পু বৰুৱাৰ যদি নিজৰ কিবা জ্ঞান থাকিলে তেনেহ'লে মেট্ৰিক পৰীক্ষা কোনো মূল্য নাই বুলি সেই বস্তু নকৰিলে হয়। ডিম্পু বৰুৱাই কি কৰিছে ইউটিউবত ভিডিঅ' বনাইছে যি টি ভিডিঅ' আপলোড কৰিছে আৰু তাৰ ফলত সৰু সৰু যিখিনি নতুন জেনেৰেশ্যনৰ ষ্টুডেণ্ট আছে বা নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আছে সেইখিনি মোবাইলৰ প্ৰতি এডিক্ট হৈছে আৰু ইউটিউবৰ প্ৰতি এডিক্ট হৈছে। এই কথাখিনি মই কোৱা কথা নহয়, মই কেৱল আপোনালোকক কৈ আহিছোঁ কথাখিনি। এই কথাখিনি হৈছে পাব্লিকৰ কথা। যেতিয়া ডিম্পু বৰুৱাই সেই পষ্টটো দিছিলে ফেচবুকত, যেতিয়া সেই পষ্টটো দিছিলে মেট্ৰিক পৰীক্ষা কোনো মূল্য নাই বা তেনেকুৱা সেই ধৰণৰ পষ্টটো দিছিলে, তেতিয়া পাব্লিকে ৰিয়েকশ্যন দিছিলে এনেকুৱা ধৰণৰ। সেইটো নাজানো দেই, সেইটো ভিতৰুৱা কথা। এইটো এতিয়া জুবিন গাৰ্গক যে সুধি আছে নিউজ চেনেলবোৰে যে পৰীক্ষা কিহৰ কাৰণে পাতি লৈছে, জুবিন গাৰ্গে কেনেকৈ গম পাব? জুবিন গাৰ্গ সেবাৰ চেয়াৰমেন নে সেবাৰ প্ৰেচিডেণ্ট? জুবিন গাৰ্গে গম পাব যে পৰীক্ষা কিহৰ কাৰণে পাতি লৈছে। পৰীক্ষা কিহৰ কাৰণে পাতি লৈছে এইটো এডুকেশ্যন মিনিষ্টাৰক সোধক। যদি আমি এডুকেশ্যন মিনিষ্টাৰক গৈ যদি গানৰ কথা সোধোঁ, জুবিন দাৰ নতুন কিবা গান আহি আছে নেকি বুলি যদি সোধোঁ, শিক্ষামন্ত্ৰী কিবা গম পাব নেকি? ঠিক তেনেকৈ জুবিন দাও গম নাপায় যে জুবিন দা হৈছে গানৰ লগত জড়িত ব্যক্তি। গতিকে জুবিন দাক যদি আমি শিক্ষা বিভাগৰ কথা ক'ব যাওঁ, মেট্ৰিকৰ এক্সামৰ কথা সুধিব যাওঁ, তেনেহ'লে কিবা ভাল এনচাৰ পাম নাপাওঁ। গতিকে 12 তাৰিখে জেনেৰেল চায়েন্সৰ পেপাৰ লিক, 16 তাৰিখে হৈছে অসমীয়া পেপাৰ লিক। সেবাই আচলতে এইটো HSLC এক্সাম পাতি আছে, এনে কিবা বেলেগ কিবা পাতি আছে। কুৱেশ্যন পেপাৰ লিকে হৈ থাকে। এখন কুৱেশ্যন পেপাৰ নাই যিখন লিক হোৱা নাই। ইংলিছৰ পেপাৰ লিক 10 মিনিট পিছত, মেথছৰ পেপাৰ লিক 1 ঘণ্টা পিছত, জেনেৰেল চায়েন্সৰ পেপাৰ লিক ৰাতি 12টা বজাত, পিছদিনা পৰীক্ষা আছে, অসমীয়া পেপাৰ লিক 2 দিন আগত, মানে লিকে হৈ থাকে। সেবাই পাতাই HSLC এক্সাম আৰু মিয়াই ছাপেৰেট কৰা চব্জি খেতি প্ৰায় একেই, সময়তকৈ আগত ওলাই যায়, সময়তকৈ আগত ওলায়। যেহেতু সেবাই HSLC এক্সাম পাতি আছে, তেওঁলোকৰ কুৱেশ্যন পেপাৰ লিকে হৈ থাকে, প্ৰতিখন কুৱেশ্যন পেপাৰ লিক। গতিকে মোৰ ফালৰ পৰা এটা সৰু গিফ্ট সেবালৈকে, গতিকে আগবঢ়াইছোঁ মোৰ গিফ্টটো, আপোনালোকে চাই ল'ব। Don't worry about leakage. This is new Mami Poco Pants Extra Absorb. I am sorry, Babu. অপনা নাহিদ আফৰিনক লৈ বৰ্তমান আৰম্ভ হৈছে বিতৰ্ক। নিজানৰ গান এই চলচ্চিত্ৰখনৰ বাবে এই বঁটাটি গ্ৰহণ কৰিবলৈ আমাৰ মাজলৈ এতিয়া আহিব নাহিদ আফৰিন আনচাৰী। মহিলা নেপথ্য কণ্ঠশিল্পী বঁটা লাভ কৰা নাহিদ আফৰিনে কণ্ঠদানেই কৰা নাছিল নীলাতে লুকা ভাকু গীতটো। এই গম পাইছা নাই তই 2023 তই বেষ্ট ফিমেল এক্ট্ৰেছ এৱাৰ্ড পাইছা? বেষ্ট ফিমেল এক্ট্ৰেছ এৱাৰ্ড পাইছা, গম পাইছা নাই? গম পোৱা নাই? কি ক সঁচা নেকি? সঁচাই মই বেষ্ট ফিমেল এক্টৰ এৱাৰ্ড পাইছোঁ 2023। সঁচা নেকি? কিন্তু মইতো মেলহে, ফিমেল নেকি? মই ফিমেল নেকি? মইতো মেলহে দেখোন। আমার ঘরে তোমার ঘরে নিদিয়ে আমার মিলন বলে দিখো নই এরিব নোৱাৰো জাজিল। আমাৰ ঘৰে তোমাৰ ঘৰে আমাৰ দুটাক মিলন হ'ব নিদিয়াটো মই কথা বাদে দিলোঁ। আমাৰ 14 গোষ্ঠী 28 গোষ্ঠী বা 14 পূৰণ কৰিলে যিমান হয় সেই গোষ্ঠীও তোমাৰ আৰু মোৰ মিলন হ'ব কেতিয়াও নিদিয়ে 100%। নেৰে এই ভিডিঅ'টো যদিও আপোনালোক মনোৰঞ্জন কৰাৰ কাৰণে বনোৱা হৈছে, কিন্তু যিসকলে মেট্ৰিক পৰীক্ষা দিছে, সঁচাকৈ মেট্ৰিক পৰীক্ষা দিছে, তেওঁলোকে কিন্তু মেণ্টেলি বহুত প্ৰেছাৰ পাই আছে। কাৰণ দুটাকৈ পৰীক্ষা পিছুৱাই গৈছে। 18 তাৰিখে শেষ হ'ব লগা পৰীক্ষা 1 এপ্ৰিল তাৰিখে শেষ হ'ব। গতিকে মেণ্টেলি অলপ প্ৰেছাৰটো হ'বই, কাৰণ দুটাকৈ পৰীক্ষা পিছুৱাই গৈছে। যিখিনি বস্তু পঢ়ে তেওঁলোকে এক্সামটো দিম বুলি, সেই পৰীক্ষা পিছুৱাই গৈছে। গতিকে আপোনালোকে নিশ্চয় গম পায় এটা যেতিয়া পৰীক্ষা পিছুৱাই যায় এনেই ইচ্ছা নোহোৱা হৈ যায়, আমাৰ পঢ়িব ইচ্ছা নহয় যায়। গতিকে মেণ্টেলিটো প্ৰেছাৰ হৈছেই বাৰু, সকলোৱে হৈছে। অলপ চৰকাৰে গুৰুত্ব দিব লাগিছিলে প্ৰথমতে, কিন্তু নিদিলে। এতিয়া আৰু কি ক'ব, আৰু হৈ গ'ল যি হৈ গ'ল। এতিয়া 1 তাৰিখে হ'ব, যিসকলে HSLC পৰীক্ষা দি আছে তেওঁলোকৰ 1 তাৰিখে পৰীক্ষা খতম। অহাকালি পৰীক্ষা হ'ব লগা আছিল, কিন্তু 1 তাৰিখে পৰীক্ষা হ'ব। এতিয়া কি ক'বি আৰু, উপায়টো নাই।